হে দোস্ত আপোনালোকক ফাইনেলি আজি মই ক'ত যাই আছোঁ আপোনালোকক মই দেখাই দি আছোঁ। মই আজি চান্দে বজাৰ যাই আছোঁ ট্ৰেইন ৰাস্তাৰেদি। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ৰ মাজত আপোনালোকে চাই থাকিব। মই ক'ত যাই আছোঁ আপোনালোকক দেখাই দিম। সেই দোস্ত আপোনালোকে সম্পূৰ্ণ এইখন দেখাই দিম ক'ত যাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক। মোৰ ভিডিঅ'খন ভাল লাগিলে চাইনেদুল ইজ ব্লগ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই চান্দে বজাৰ আপোনালোকে গোটেইখিনি ঘূৰাইখিনি দেখাই দিম, আপোনালোকে চাই থাকক। তো আপোনালোকে চাই থাকক। মই চান্দে বজাৰ যাই আছোঁ ট্ৰেইন ৰাস্তাৰেদি। ট্ৰেইনখন আহি আছে, মই যাই আছোঁ ট্ৰেইন ৰাস্তাৰেদি। আপোনালোকে দেখি থাকক, ট্ৰেইনখন আহি আছে। রিজার্ভেশন টাকা হয় চলে গেল। তো আপোনালোকক মই যাই আছোঁ চান্দে বজাৰত, আপোনালোকক দেখাই দি আছোঁ। ইয়াতে বাঁহ বেকি কিনে থাকে, আপোনালোকক মই দেখাই দিম। তাতে যাই আছোঁ, সম্পূৰ্ণ ভিডিঅ'খন চাই থাকক আপোনালোকে। মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজত দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। হে দোস্ত ফাইনেলি আমি আপোনালোকক চান্দে বজাৰ দেখাবলৈ আহি পালোঁ। এখন দেখা পাইছে মহিলাসকলে কেনেকৈ হাতী আছে। চান্দে বজাৰখন কিমান ধুনীয়া লাগিছে, আপোনালোকে দেখা পাইছে নে নাই? আপোনালোকে ইয়াতে আহিব ঘূৰিবলৈ। হে দোস্ত আপোনালোকে ইয়াতে কম দামতে যিবিলাক বস্তু আপোনালোকে খাই থাকে পিন্ধিবলৈ পাৰিব। আপোনালোকে কাপোৰ চব্জিবিলাক আপোনালোকে ইয়াতে চবতকৈ ইয়াতে গোটেইখিনি বজাৰতকৈ আপোনালোকে ইয়াতে কহিমা এইটো চান্দে বজাৰ হয়। মই আহিছোঁ আপোনালোকক দেখাই দি আছোঁ, কম দামতে এইটো পোৱা যায়। এই দোস্ত ফাইনেলি আপোনালোকক দেখাই দি আছোঁ, এখন ছেকেণ্ড হেণ্ড কাপোৰ দোকান হয়। তো আপোনালোকে ছেকেণ্ড হেণ্ড কাপোৰ ল'বলৈ ইয়াতে আহিব। 20 টকাকৈ আপোনালোকে এখন লং পেণ্ট চাৰ্টবিলাক আপোনালোকে পাই যাব, দেখা পাই আছে। এই দোস্ত আপোনালোকে কিমান ইয়াতে মানুহ আহিছে। এক পিচ আপোনালোকে ল'লে 20 টকাকৈ আপোনালোকে পেণ্ট আৰু চাৰ্ট যিবিলাক বস্তু আপোনালোকক লাগে। মই আপোনালোকক এতিয়া মই যাই আছোঁ, আপোনালোকক বাঁহ তাতে বিকাই থাকে, মই আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'খন চাই থাকক, বাম্পাৰ ভিডিঅ' হ'বলৈ যাই আছে। সেই দোস্ত ফাইনেলি মই বাঁহখন পাই গ'লোঁ। আপোনালোকক ফেচ দেখাবলৈ নোৱাৰিলোঁ, মই ভিডিঅ' আপোনালোকক দেখাই দি আছোঁ। নানাৰ পইচা দিলে মই নানাক সুধিম কিমান টকা ল'লে, আপোনালোকে শুনিব। হয় নানা, কিমান টকা ল'লে? 20 টকা। 20। সেই দোস্ত মই 20 টকা দি বাঁহখন কিনিলোঁ। আপোনালোকে কিনিবলৈ ইচ্ছা থাকিলে আপোনালোকে ইয়াৰ পৰা বাঁহখন কিনিবলৈ পাৰিব। আপোনালোকে মোৰ আৰু এখন চেনেল আছে, সৰু সৰু ল'ৰা ছোৱালীয়ে কেনেকৈ লিখা পঢ়া কৰিব লাগে, আপোনালোকে ডিছক্ৰিপশ্যনত লিংক পাই যাব, আপোনালোকে ক্লিক কৰি চাব।